হালেলুয়া। অসমীয়া বাইবেল শিক্ষা ইউটিউব চেনেললৈ আপোনালোক সকলোকে মই প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাসী আপোনালোকৰ ভনী অনামিকাই স্বাগতম জনাইছো। আজি আমি পবিত্ৰ বাইবেলৰ প্ৰথম পুস্তক অৰ্থাৎ আদি পুস্তকৰ দ্বিতীয় অধ্যায়ৰ 1 পৰা 3 পদলৈকে অধ্যয়ন কৰিম। আহকচোন এতিয়া আমি পবিত্ৰ বাইবেললৈ যাওঁ। প্ৰথম পদত এনেদৰে আছে, এইদৰে আকাশমণ্ডল পৃথিৱী আৰু সেই উভয়ত থকা সকলো পদাৰ্থৰ নিৰ্মাণ কৰি অতোৱা হ'ল। আমেন। দ্বিতীয় পদ, সপ্তম দিনা ঈশ্বৰে নিজে কৰা কাৰ্য কৰি অটাই নিজে কৰা সকলো কাৰ্যৰ পৰা সপ্তম দিনা বিশ্ৰাম কৰিলে। আমেন। ইয়াতে চাওক, প্ৰথম পদত ঈশ্বৰে আকাশমণ্ডল পৃথিৱী আৰু সেই উভয়তে থকা সকলোবোৰ নিৰ্মাণ কৰি শেষ কৰাৰ কথা উল্লেখ কৰিছে। আৰু সৃষ্টিৰ 6টা দিনত ঈশ্বৰে কোনদিনা কি কি নিৰ্মাণ কৰি অতালে সেই বিষয়ে আমি আগৰ ভিডিঅ'বোৰত সম্পূৰ্ণভাৱে অধ্যয়ন কৰিছিলোঁ। আপুনি যদি এতিয়ালৈকে আগৰ ভিডিঅ'বোৰ দেখা নাই বা চোৱা নাই তেনেহ'লে প্লিজ ডেছক্ৰিপশ্যন বক্সত গৈ চাই ল'ব। দ্বিতীয় পদত আমি ঈশ্বৰে সকলোবোৰ নিৰ্মাণ কৰি 6 দিনত সমাপ্ত কৰি সপ্তম দিনা জিৰণি লোৱা বুলি পালোঁ। অৰ্থাৎ সৃষ্টিৰ সকলোবোৰ নিৰ্মাণ কৰি সপ্তম দিনা ঈশ্বৰে জিৰণি লোৱালৈকে 7 দিন হ'ল। আৰু 7 দিনত যিহেতু এসপ্তাহ হয়, গতিকে সৃষ্টিৰ সেই সপ্তাহটোকো ক্ৰিয়েশ্যন উইক বা সৃষ্টিৰ সপ্তাহ বুলি কোৱা হয়। এতিয়া আহকচোন তৃতীয় পদলৈ যাওঁ। তৃতীয় পদত এনেদৰে আছে, আৰু ঈশ্বৰে সেই সপ্তম দিনক আশীৰ্বাদ কৰি পবিত্ৰ কৰিলে, কিয়নো ঈশ্বৰে নিজে সৃষ্টি কৰা আৰু নিৰ্মাণ কৰা সমুদায় কাৰ্যৰ পৰা সেইদিনা বিশ্ৰাম কৰিলে। আমেন। ইয়াতে চাওক, ঈশ্বৰে সকলো কাম শেষ কৰি সপ্তম দিনা বিশ্ৰাম কৰাৰ কাৰণে সপ্তম দিনক আশীৰ্বাদ কৰিলে। অৰ্থাৎ সপ্তম দিনটো ঈশ্বৰৰ আশীৰ্বাদযুক্ত দিন হয়। ভাই ভনীসকল, আপোনালোকে জানেনে সেই সপ্তম দিন কোনটো? নিশ্চয় সকলোৱে জানে, যিটো দিনক আমি শনিবাৰ বা ছেটাৰডে বুলি কওঁ, আৰু যিটো দিনক বহুতে অমংগলীয়া দিন বুলি ভাবে, আৰু সেইদিনা কোনো শুভ কাৰ্য কৰিবলৈ অৰ্থাৎ বিয়া বাৰুকে ধৰি বা যাত্ৰাকে ধৰি সকলো কাম কৰিবলৈ মানা কৰা হয়। আগৰ মানুহে শনিবাৰে পথাৰত হাল নাবাইছিল, কঠীয়া নিসিঁচিছিল, নতুন ঘৰ প্ৰতিষ্ঠা নকৰিছিল, বিয়া সবাহকে আদি কৰি সকলো শুভ কাৰ্য বৰ্জন কৰিছিল। আৰু এই ধৰণৰ পৰম্পৰাবিলাক আমি সৰুৰে পৰা দেখি আহিছিলোঁ। এতিয়া হয়তো কিছু পৰিমাণে নাইকিয়া হৈছে, যদিও অঞ্চল বিশেষে নিশ্চয় আছে। কিন্তু ভাই ভনীসকল, এতিয়া আপোনালোকে গম পালে সেই দিনটো অমংগলীয়া দিন নহয় বা অশুভ দিন নহয়। সেই দিনটো ঈশ্বৰে আশীৰ্বাদ কৰা আশীৰ্বাদযুক্ত দিনহে হয়। আৰু সেই দিনটোৰ নাম শনিবাৰ বা ছেটাৰডেও নহয়, সেই দিনটোৰ নাম সাবাত দিন বা বিশ্ৰাম দিনহে হয়। দ্বিতীয় শতিকাত ৰোমানসকলে সাবাত দিনৰ নামটো সলনি কৰি তেওঁবিলাকে ছেটাৰ্ণ বা শনি গ্ৰহৰ নামেৰে এই দিনটোৰ নাম শনিবাৰ ৰাখিছিল বুলি আমি তথ্যমতে জানিবলৈ পাওঁ। এতিয়া আপোনালোকক জনাম সেই পবিত্ৰ দিনটোৰ আৰম্ভণি আৰু শেষ কেতিয়া হয়। দৰাচলতে আমি পবিত্ৰ বাইবেলত দিন এটাৰ আৰম্ভণি আগৰ দিনা গধূলিতে আৰম্ভ হোৱা বুলি পাওঁ আৰু পিছৰ দিনা বেলি ডুবাৰ লগে লগে শেষ হোৱা বুলি পাওঁ। যেনেদৰে আমি পবিত্ৰ বাইবেলত পাইছিলোঁ, আদি পুস্তকৰ 1 অধ্যায়ৰ 5 পদৰ শেষৰ অংশ, 8 পদৰ শেষৰ অংশ, 13 পদ, 19 পদ, 23 পদ আৰু 31 পদৰ শেষৰ অংশত আমি এইদৰে পাইছিলোঁ, গধূলি আৰু পুৱা হলত প্ৰথম দিন হ'ল বা দ্বিতীয় দিন হ'ল বা তৃতীয়, চতুৰ্থ, পঞ্চম বা ষষ্ঠ দিন হ'ল বুলি আমি পাইছিলোঁ। সেই অনুসাৰে সাবাত দিনৰ বা বিশ্ৰাম দিনৰ আৰম্ভণি শুকুৰবাৰে বেলি ডুবাৰ পৰা আৰম্ভ হৈ শনিবাৰে বেলি ডুবাতে শেষ হয় বুলি আমি পবিত্ৰ বাক্যৰ যোগে জানিব পাৰিলোঁ। আপোনালোকে জানি আচৰিত হ'ব যে পবিত্ৰ বাইবেলত সপ্তাহৰ বাকী কেইটা দিনৰ কোনো নাম পোৱা নাযায়, কেৱল এটা দিনৰে নাম পোৱা যায়, আৰু সেই দিনটো হৈছে পবিত্ৰ সাবাত দিন। বাকী কেইটা দিনক প্ৰথম দিন, দ্বিতীয় দিন, তৃতীয়, চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ দিন হিচাপেহে জনা যায়। এতিয়া মই আপোনালোকক জনাম সাবাত দিন কেনেদৰে পাৰ কৰাটো ঈশ্বৰে বিচাৰে। তাৰ পুস্তক 20 অধ্যায়ত পিতৃ ঈশ্বৰে চিনয় পৰ্বতলৈ নামি আহি নিজ মুখে 10টা আজ্ঞা কোৱা বুলি আমি পবিত্ৰ বাক্যত পাওঁ। তাৰে চতুৰ্থ আজ্ঞাটো এনেধৰণৰ,
তাতে এনেদৰে আছে যাত্ৰা পুস্তক 20 অধ্যায় 8 পৰা 11 পদ। তুমি বিশ্ৰাম দিন সোঁৱৰণ কৰি পবিত্ৰ কৰা, ছদিন পৰিশ্ৰম কৰি তোমাৰ সকলো কাৰ্য কৰা, কিন্তু সপ্তম দিন তোমাৰ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে বিশ্ৰাম দিন। সেইদিনা তুমি তোমাৰ পু বা যি, তোমাৰ বন্দী বা বেটী, তোমাৰ পশু বা তোমাৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা বিদেশী বা কোনোৱে একো কাম নকৰিবা, কিয়নো জিহুৱাই আকাশমণ্ডল, পৃথিৱী, সমুদ্ৰ আৰু সেইবোৰত থকা সকলোকে ছদিনে নিৰ্মাণ কৰি সপ্তম দিনা বিশ্ৰাম কৰিলে। এই হেতুকে জিহুৱাই বিশ্ৰাম দিনক আশীৰ্বাদ কৰি পবিত্ৰ কৰিলে। আমেন। ইয়াৰ পৰা আমি গম পালো যে বিশ্ৰাম দিনত পিতৃ ঈশ্বৰে আমি বিশ্ৰাম দিনটো সোঁৱৰণ কৰি পবিত্ৰভাৱে পালন কৰাটো বিচাৰে, অৰ্থাৎ সেইদিনা নিজৰ জাগতিক কৰ্ম ত্যাগ কৰি ঈশ্বৰৰ স্তুতি আৰাধনা বা আপুনি পবিত্ৰ বাক্য পঢ়িব পাৰে আৰু জিৰণি লৈ পাৰ কৰাটো ঈশ্বৰে বিচাৰে। ইয়াৰোপৰি বিশ্ৰাম দিনৰ খোৱা খাবলগীয়াখিনি আগৰ দিনাই যুগুত কৰি ৰাখিব লাগে বুলি আমি পবিত্ৰ বাইবেলত পাওঁ। উদাহৰণস্বৰূপে ইজৰাইলৰ লোকসকলে যেতিয়া মিছৰ দেশৰ পৰা সেই সময়ৰ কনান অৰ্থাৎ ইজৰাইল দেশলৈ যাত্ৰা কৰি আহি আছিল, তেতিয়া তেওঁলোকে ষষ্ঠ দিনাই সপ্তম দিনৰ আহাৰ যুগুত কৰি ৰাখিবলৈ মুচিয়ে তেওঁলোকক আদেশ দিছিল, আৰু মুচিক এই আদেশ ঈশ্বৰে দিছিল, কিয়নো সপ্তম দিনা আকাশৰ পৰা মান্না পৰা নাছিল। ইয়াৰোপৰি যিচয়া পুস্তকৰ 58 অধ্যায়ৰ 13 পৰা 14 পদত আমি এইদৰে পাওঁ। আহকচোন আমি বাক্যটোলৈ যাওঁ। 13 পদত এনেদৰে আছে, যদি তুমি মোৰ পবিত্ৰ দিনা তোমাৰ কাৰ্য নকৰি বিশ্ৰাম দিনৰ পৰা তোমাৰ ভৰি আঁতৰোৱা, আৰু যদি বিশ্ৰাম বাৰক সুখদায়ক আৰু জিহুৱাৰ পবিত্ৰ দিনক মাননীয় বুলি কোৱা, আৰু তোমাৰ নিজ কাৰ্য সিদ্ধ নকৰি, তোমাৰ অভিলাষিত চেষ্টা নকৰি আৰু নিজৰ কথা নকৈ তাক মান্য কৰা, তেন্তে তুমি জিহুৱাত সুখী হ'বা। আমেন। 14 পদ, আৰু মই তোমাক ৰথত তুলি পৃথিৱীৰ ওখ ঠাইবোৰৰ ওপৰত ফুৰাম, আৰু তোমাৰ পিতৃ জাকুবৰ আধিপত্য তোমাক ভোগ কৰাম, কিয়নো জিহুৱাৰ নিজ মুখে ইয়াক ক'লে। আমেন। আপোনালোকে নিশ্চয় জানিব পাৰিলে বিশ্ৰাম দিনত বা চাবাত দিনত কিয় বিয়া সবাহ, অদৰকাৰী যাত্ৰা, নিজৰ লাভৰ অৰ্থে ব্যৱসায় বাণিজ্য ইত্যাদিকে ধৰি ব্যক্তিগত কামবোৰ কৰিব নালাগে। অমংগল হ'ব বুলি ভাবি নহয়, ঈশ্বৰৰ বাক্য পালন কৰি ঈশ্বৰৰ পৰা আশীৰ্বাদ পাবৰ কাৰণেহে কৰিব নালাগে। আপুনি যদি আগৰে পৰাই প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাসী হয়, তেনেহ'লে জানি আচৰিত হ'ব যে অতি প্ৰাচীন কালৰে পৰাই অৰ্থাৎ মুচিৰ সময়ৰে পৰাই প্ৰত্যেক বিশ্ৰামবাৰে মণ্ডলী গোট খাইছিল। এইটো খ্ৰীষ্টাব্দ 321লৈকে চলি আছিল। প্ৰভু যীশুখ্ৰীষ্টইও প্ৰত্যেক চাবাত দিনত মণ্ডলীবিলাকত গৈ শিক্ষা দিছিল আৰু অসুস্থবিলাকক সুস্থ কৰিছিল বুলি আমি পবিত্ৰ বাক্যত পাওঁ। প্ৰভু যীশুখ্ৰীষ্টৰ পুনৰুত্থান হৈ স্বৰ্গাৰোহণ হোৱাৰ পাছতো পাচনীসকলে বিশ্ৰাম দিন সলনি কৰা নাছিল, আৰু প্ৰভুৱেও পৃথিৱীত থকা সময়তো সলনি কৰা নাছিল। তথ্যমতে ৰোমান সম্ৰাট কনষ্টেণ্টাইনে 321 খ্ৰীষ্টাব্দৰ 7 মাৰ্চ তাৰিখে এখন আইন পাছ কৰি ঈশ্বৰে দিয়া বিশ্ৰাম দিন সপ্তম দিনটো সলনি কৰি সপ্তাহৰ প্ৰথম দিন অৰ্থাৎ যিটো দিনক আমি ছানডে বা ৰবিবাৰ বুলি কওঁ, সেই দিনটোলৈ বিশ্ৰাম দিন লৈ গ'ল বুলি ঘোষণা কৰিলে, আৰু মণ্ডলীবিলাকক সেইদিনা গোট খাবলৈ আদেশ দিলে, আৰু তেতিয়াৰ পৰাই ঈশ্বৰৰ মণ্ডলী পবিত্ৰ বিশ্ৰামবাৰে গোট খাব নোৱাৰা অৱস্থা এটাৰ সৃষ্টি হ'ল, আৰু তেতিয়াৰ পৰাই মানুহে বিশ্ৰামবাৰ পাহৰিব ধৰিলে। এতিয়া আপুনি প্ৰশ্ন কৰিব পাৰে, প্ৰকৃত বিশ্ৰাম দিনত আমি বন্ধ নাপাওঁ, অফিচ থাকে, স্কুল কলেজ খোলা থাকে, কাম থাকে, আমি কি কৰিম? চিন্তা নকৰিব, কিয়নো আমাৰ প্ৰভু বহুত দয়ালু হয় আৰু আমাৰ সমস্যাবোৰ তেওঁ জানে। সেইকাৰণে মথি 12 অধ্যায় 11 পদত তেওঁ এইদৰে কৈছে, তোমালোকৰ মাজত কোনো মানুহৰ যদি এটা মেৰ থাকে আৰু সেই মেৰ বিশ্ৰামবাৰে গাঁতত পৰিলে তেওঁ তাক ধৰি নুতুলিব, এনে কোন আছে? ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ হ'ল বিশ্ৰামবাৰে জৰুৰী কাম কৰিব পাৰে। যিহেতু প্ৰভুৱে মথি 12 অধ্যায় 8 পদত নিজকে বিশ্ৰামবাৰৰ অধিপতি বুলি কৈছে, প্ৰভুৱে আমাৰ মজবুৰি বা উপায়হীনতা জানে আৰু আমাক দয়া কৰি ক্ষমা কৰে।
কিন্তু ইচ্ছাকৃতভাৱে বিশ্ৰাম দিন অপবিত্ৰ কৰিব নালাগে। যদি আপুনি সময় পায় তেনেহ'লে আপুনি প্ৰভুৰ স্তুতি আৰাধনা কৰক, পবিত্ৰ বাইবেল পঢ়ক, আৰু আপোনাৰ ওচৰত যদি বিশ্ৰামবাৰে গোট খোৱা কোনো মণ্ডলী আছে তেনেহ'লে যাওক। আৰু যদি আপুনি সময় নাই পোৱা তেনেহ'লে আপুনি ভৱিষ্যতে বিশ্ৰাম পাবৰ কাৰণে প্ৰাৰ্থনা কৰক, কিয়নো ঈশ্বৰে হাবিয়াসী প্ৰাণক তৃপ্ত কৰে বুলি আমি পবিত্ৰ বাক্যত পাওঁ। বিশ্ৰাম দিন অনন্তকলীয়া। আমি পবিত্ৰ বাক্যত এইদৰে পাওঁ, যিশয়া ভাৱবাদীৰ পুস্তক ৬৬ অধ্যায় ২২ পৰা ২৪ পদ। তাতে এনেদৰে আছে ২২ পদ, কাৰণ মই যি নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱীৰ সৃষ্টি কৰিম, সেয়ে যেনেকৈ মোৰ সন্মুখত সদায় থাকিব, তেনেকৈ তোমালোকৰ বংশ আৰু তোমালোকৰ নামো সদায় থাকিব, ইয়াক জিহুৱাই কৈছে। ২৩ পদ, আৰু জিহুৱাই কৈছে, প্ৰত্যেক ৯ জুনত আৰু প্ৰত্যেক বিশ্ৰামবাৰত সকলো মৰ্ত্য মোৰ আগত প্ৰণিপাত কৰিবলৈ আহিব। ২৪ পদ, আৰু তেওঁবিলাকে বাহিৰলৈ গৈ মোৰ আজ্ঞা উলংঘন কৰাবোৰৰ মৰাশ চাব, কাৰণ সিহঁতৰ পোক নমৰিব আৰু সিহঁতৰ অগ্নিও নুনুমাব, আৰু সিহঁত সকলো মৰ্ত্যৰ আগত ঘৃণনীয় হ'ব। আমেন। এতিয়া আপোনালোকে বিশ্ৰাম দিনৰ বিষয়ে জানিলে, আহকচোন ৯ জুনৰ বিষয়ে কিছু কথা জানো। আপোনালোকে জানেনে ৯ জুন মানে কি? ৯ জুন হৈছে অমাৱস্যা। পূৰ্ণিমা আৰু অমাৱস্যা আমি সকলোৱে জানো। পূৰ্ণিমাত সম্পূৰ্ণ চন্দ্ৰ থাকে আকাশত বা জোন থাকে, আৰু অমাৱস্যাত চন্দ্ৰ বা জোন নাথাকে, আৰু সেই অমাৱস্যাটোকে ইংৰাজীত নিউ মুন বুলি কোৱা হয় আৰু অসমীয়াত ৯ জুন বুলি কোৱা হয়। পবিত্ৰ বাইবেলৰ মতে এই অমাৱস্যা বা ৯ জুনৰ পিছৰ দিনা এটা মাহ আৰম্ভ হয়, আৰু সেইকাৰণে ৯ জুনৰ দিনটোতো বিশেষভাৱে প্ৰাৰ্থনা কৰা হয় আৰু এইটো উৎসৱৰ দিন বুলি ধৰা হয়। লেবীয়া পুস্তক ২৩ অধ্যায়ত আমি ৯ জুন আৰু বিশ্ৰামবাৰ আমি এই দুটা উৎসৱৰ দিন হিচাপে পাওঁ, আৰু সেইদিনা মানুহে বিশ্ৰাম কৰে, অৰ্থাৎ পবিত্ৰ বাইবেলৰ উৎসৱ মানেই হয় বিশ্ৰাম দিন। সেইদিনা মানুহে নিজৰ কোনো কৰ্ম নকৰে, আৰু মই আপোনালোকক কোৱাৰ দৰে ঈশ্বৰৰ স্তুতি গীত আৰাধনা বাক্য পঢ়ি কটাই আৰু জিৰণি লয়। ভাই ভনীসকল, আমাৰ ইয়াত অমাৱস্যাত বা ৯ জুনত কোনো বন্ধ নাথাকে, গতিকে আমি বিশেষ একো কৰিব নোৱাৰো, কিন্তু আমি সেই দিনটো মনত ৰাখি প্ৰাৰ্থনা কৰিব পাৰো, কাৰণ সেইটো ঈশ্বৰৰ পবিত্ৰ দিন আৰু উৎসৱৰ দিনো হয়। এতিয়া আপোনালোকক মই এটা কথাই ক'ব খোজো যে আপোনালোকে বিশ্ৰাম দিন আৰু ৯ জুন আপোনালোকে ভালকে পালন কৰিব নোৱাৰিলেও সেই দিনকেইটা মনত ৰাখি সোঁৱৰণ কৰি প্ৰাৰ্থনা কৰিবলৈ নাপাহৰিব, কিয়নো সেই দিনকেইটা আহিব লগা প্ৰভুৰ দিন ৰাজ্যটো যে থাকিব সেই বিষয়ে আমি পবিত্ৰ বাক্যত পালো। আৰু আপোনালোকে জানে পৃথিৱী আৰু আকাশমণ্ডল লুপ্ত হ'ব পাৰে, কিন্তু ঈশ্বৰৰ বাক্য কেতিয়াও লুপ্ত নহয়। পিতৃ ঈশ্বৰৰ প্ৰেম, প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ আৰু পবিত্ৰ আত্মাৰ সহভাগিতা এতিয়াৰ পৰা অনন্ত কাললৈকে আমাৰ সকলোৰে লগত থাকক। আমেন।